Hello friend, welcome to my YouTube channel. আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে ভাবিছে কি যে নামটো কিহৰ কাৰণে চেঞ্জ কাৰণ ফান কেজি নামটোৰ পৰা বহুত অলপ অসুবিধা হৈ আছিল তাৰ কাৰণে আজি ফান কেজিটো চেঞ্জ কৰি কেনে মজুৰি ল'ৰা বুলি নামটো নতুনকৈ দিছোঁ আৰু আজি তাৰমানে এইটো ব্লগটো এইটোৱে হ'ব যে মই ঘৰত থাকি কি কি কাম কৰোঁ কি নকৰোঁ কেনেকৈ থাকোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ চব কিয় কৰা তই উৎপাদন কিয় কৰা ডকাই দিম তই আৰু কোনো বোলে আজি কৰা বেয়া মানুহ বেয়া বাই দিম কৰিবি নেকি এটা কাম কৰিছোঁ কি এটা হ্যাঁ কি বেমাৰ হৈছে ঘৰত তাৰমানে এতিয়া কাম কৰি আছে সেইকাৰণে ভাবিলোঁ বহুতে ঘৰত যাওঁ काय আনিছা এইফালে আছে মুনুহাত এই মক্কেল ছাৰ ইয়াত ৰিক্সা আমাৰ গোটা আমাৰ এক্টৰনিকেইটা আমাৰ ফান ক্ৰেজিৰ আমাৰ চানা পোনা মাখা দে কি কৰি আছা লুলু আকৌ ডাইনিছো দিছোন ঠিক ঠেৰেং ঠেৰেং কি কৰি আছা চলি জিমত যাওঁ আছে না অলপ আইছি শেষ খান চাওঁ শেষ খান হা ক'ত যাবি এইফালে বিজি আহিছা পাগলে ৰয় এটা মোটামুটি নাচি কি একদম চাইফোন পাই ন মোৰ নামটো কি আছে ভিডিঅ'ত ঠেপি আমাৰ ঠেপি ঠেৰেং লৈ সৰু পঢ়বি পাহৰি গ'লোঁ নামটো ভিডিঅ' মাছ চাব লাগিব আমাৰ ভিডিঅ' মাছ চাই মনত কৰিব লাগিব এতিয়া টাইম পাছ ঠাণ্ডা ভক্ত তাৰমানে সেই বহি অলপ টাইম পাছ কৰি আছোঁ আৰু চবৰ লগত আৰু এটা আছিল আমাৰ বেষ্ট এক্টৰটো আমাৰ ভিডিঅ'ত ই বৰ্তমান কামত দিছে আৰু কাম কৰিব এইডাল গছত ঠানিত মোবাইল টাইমত ঠানি হয় এইটো লাইট লগাই কি মজা লগা কৰি দিছে বুবু কি খাইছে এইবিলাক চিৰা চাহ যাওঁ ৰ তুই ইমান ডকাইত কিয় হয় হা খোৱাৰ লগতে মোবাইল বাপৰে বাপ বেলেগৰ চিন্তা নহ'লেও ইনষ্টাগ্ৰামত ৰিলছত চিন্তা বহুত চিন্তা বহুত চিন্তা কেতিয়া কেতিয়া ষ্টৰি দিব লাগে কেতিয়া কেতিয়া পষ্ট কৰিব লাগে পঢ়াত নাই কিন্তু আকৌ নহয় দে ৰোল নম্বৰ 8 হা ৰোল নম্বৰ 8 হ'লে কি হ'ব ওৱান হ'ব লাগিব আৰু হওক এইবাৰ দিছা নেকি ভাল নহয় আৰু কি হৈছে লুলুৰ নহয় কি কৰিছে তোমাক গাড়ী ভাঙি দিছি চাই কি কৰি আছা পিছে কি কৰি আছা তুমি খেলে আছা আব্বাৰ নাম কৰিছোঁ কি আমাৰ নাম আব্বার নাম আব্বা খুরশেদ দেখ আর লুলু আব্বার নাম কি
অঁ Notable Laman. আর আমার নাম একবার 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 ডাইনোসর দিছেন ডাইনোসর ডাইনোসর দিছে ডাইনোসর দি একবার ডাইনোসর ডাইনোসর কেন করে দিছন নহয় না ভালকে সাউন্ডটো দি সাউন্ডটো দি সাউন্ডটো দি সাউন্ডটো দি Last like this. আপনারা চিনি পায় এইটো হ'ল মুনু মুনু পিছে তুমি কোৱাচোন তুমি যে কোন ক্লাছত পঢ়ি আছা মুখখন কেনে কথা হাগা লাগা হে মুখখন হাগা লাগা মানুহ বেয়া কৰি আছে হে হে হা মুনু মুনু এ মুনু কিবা টেনশ্যন কৰিছি দুপৰ গাত খুলি কেনে এৰা বহি আছে হাতমান লাগে লৈ আর একশো চা কি গভীর টেনশন পিছে আপোনালোকে গম পায় আমাৰ মাজত মোৰ নাই এতিয়া নাই মানে তাই ভিডিঅ' টাইপ অলপ টান পায় অলপ তাই তাৰমানে ৰিলছৰহে মানুহ ইউটিউবৰ মানুহ নহয় সেইকাৰণে মই ভাবিলোঁ বুবুৰ এটা সৰু চাই এটা ইণ্টাৰভিউ লওঁ বা বুবু ডাঙৰ হৈ কি হ'ব কিমান পঢ়ি আছে এইবিলাক কথাই অলপ আলোচনা ডিছকাছ যিকোনো এটা কৰিম আৰু তুমি বুবুক কওঁচোন এতিয়া তুমি কোন হাইস্কুল পঢ়ি আছা মই এতিয়া বৰ্তমান পুলিচ বিদ্যালয় আচ্ছা কোন ক্লাছত ক্লাছ 5 ক্লাছ 5 ক্লাছ 5 কিতাপ কেইখন ওঠৰখন কিতাপ আমি মাত্ৰ 6খনহে পাইছিলোঁ ইহঁতৰ 18খন জাতীয় বিদ্যালয়ত না পিছে বুবু তুমি এনে ডাঙৰ হৈ কি হ'ম আছা মই ডাঙৰ হৈ ডক্টৰ হ'ম ডক্টৰ আচ্ছা এই আপোনাৰ পিছে কচোন একালি কেইখন থাকে হা একালি কেইখন থাকে 4খন 4খন আচ্ছা মই এতিয়া এটা কথা কওঁ এতিয়া সৰু যে প্ৰশ্ন এটা আৰু আমেৰিকাৰ খেয়ালৰ যদি দুডাল ৰেচ আমাৰ অসমৰ খেয়ালৰ কেইজন চাইডাল হ'ব ভেৰি গুড এই জানে এই ডক্টৰ কিয়া এই ইঞ্জিনিয়াৰ যিমান জি এছ হ'ব পাৰিব আপোনালোকে ভিডিঅ' খালি ভালকৈ চাই দিব পিছে এটা যদি মতা কুকুৰে যদি দিনত যদি দুটাকৈ কণী পাৰে 3টা মতা কুকুৰে কেইটা কেনেকৈ কণী পাব 10টা আচ্ছা গুড তুমি এইবিলাক পৰীক্ষা যেতিয়া আহে পুৰা তুমি 100 মাৰ্কৰ ভিতৰত 100 পাই যাবি যিয়ে নহওক তোমাৰ ভৱিষ্যতখন আগবাঢ়ি যাওক আমি সেয়া কামনা কৰোঁ আমাৰ মজলী ল'ৰাৰ ছাবস্ক্ৰাইববিলাকৰ তৰফৰ পৰা হ'লে আপুনি এতিয়া যিয়ে নহওক আৰু যাওক কি বনাই আছা ফুল আৰু আৰু মাছ খাবা নেকি ভাত এই নাখাওঁ দে আজি হা নাখাওঁ দে মই ভুলটো বেয়া পাওঁ কিয় ভাল নাপাওঁ ভুলটো খাবা দে একো নহয় পুৰা চেণ্ট লৈ দিছি গোটাই দে কি হ'ব তই কণী না দিমা দিনৰ কণী হ'ব দুটা নেকি হেৰি মানে ভিতৰত বিয়ে আৰু বাপৰে বাপ লিপষ্টিক চিপষ্টিক লাগে পাউডাৰো হৈ আছোনে পিছে আমাৰ মাজত বেছি মুনু পুৰা পাউডাৰ চাউডাৰ লাগে পুৰা ফিফাত এতিয়া মুনু বহক আপুনি পিছে মুনু তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 9 কথা ক'লে হাগাৰা মানুহৰ মুখখন কিয় কৰা হে এতিয়া মুনু আৰু বিশেষকৈ 1 বছৰ আৰু তাৰপিছত মেট্ৰিক দি কি কৰিম বুলি নপঢ়া বাদ দিবি কি কৰিবি নাজানো হে মেট্ৰিক দি কি কৰিব সেয়ে নাজানে আজিৰ দিনত চলি হা ৰিলছ বনাম আৰু কি বেলেগ চিন্তা ধাৰণা ব্ৰেইনত নাহে আৰু ৰিলছ বনাম বাহ ভাবাই নাই যে বিয়া হৈ যে চলিৰ প্ৰতি যোৱা লাগিব সেইটো ভাবাই নাই খালি ৰিলছ বনাম মাথা মাৰি আছে পিছে তুমি কচোন মহাত্মা গান্ধীৰ আন এটা নাম কি মহাত্মা গান্ধীৰ আন এটা নাম নাই ন পঢ়ে হা মহাত্মা গান্ধীৰ আন এটা নাম সুধিছোঁ হা নাজানা मार साले का खोपड़ी तोड़ साले का मेरा
আজিৰ দিনত চলি মহাত্মা গান্ধী আন এটা নামেই নাজানে সেইটো পঢ়াই নাই মহাত্মা গান্ধীৰ বিষয়ে কৈছোঁ মৰণ পাই মোহনদাস কৰমচাঁদ গান্ধী আপোনাক ভুল হৈছে নহয়। মোহন দাস কৰমচাঁদ গান্ধী সেইটোৱেতো কৈছোঁ মই মোহনদাস কৰমচাঁদ পিছে আজি ইণ্টাৰভিউ ইহঁতৰ মুনু আৰু বুবুৰ এইখিনিয়ে আছিল বাকী আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টি যদি ভাল লাগিছে অলপ হ'লেও তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাই 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 চি ইউ টাটা গুড নাইট